নমস্কাৰ সতীৰ্থসকল, আজি কেইটামান কথা লৈ আহিছোঁ। আমি সাউণ্ডৰ কাম কৰা প্ৰতিজন মানুহে কেইটামান বেছিক জ্ঞান আমি আহৰণ কৰাটো উচিত। ফলত কি হ'ব, নিজৰ সামগ্ৰীখিনি, সাউণ্ডৰ সামগ্ৰীখিনি কি প্ৰকাৰে পৰিচালিত হৈ আছে তাৰ ভিতৰচৰা সম্পূৰ্ণ বুজি পোৱা যায়। তাৰে প্ৰাথমিক হৈছে ৰেজিষ্টেন্স, কেপাচিটেন্স এণ্ড ইণ্ডাক্টেন্স। ৰেজিষ্টেন্স হৈছে ৰোধক, ৰোধ শক্তি। ৰোধ শক্তি কি? কেপাচিটেন্স, কেপাচিটৰ, ই টাইমাৰ, ই কাৰেণ্ট কেনেকৈ পৰিচালনা কৰিছে, কেনেকৈ ফিল্টাৰ হৈছে, আৰু লগতে সাউণ্ডৰ ক্ষেত্ৰত এই ফ্ৰিকুৱেঞ্চি কেনেকৈ পৰিৱৰ্তন হৈছে, ইয়াৰ অচিলেশ্যন কেনেকৈ হয়। আনটো হৈছে ইণ্ডাক্টৰ, ইণ্ডাক্টেন্স, যেনে ধৰি লওক ট্ৰেন্সফৰ্মাৰ, ষ্টেবিলাইজাৰকে আদি কৰি সেই পাৱাৰ এম্প্লিফায়াৰ হওক, মিক্সাৰখনত হওক, তাত ট্ৰেন্সফৰ্মাৰ থাকে, সি কেনেধৰণে কাম কৰিছে। লগতে আমাৰ এই দেখিবলৈ পাওঁ সি পেচিভ ক্ৰছঅভাৰবিলাকত ঘূৰণীয়া ঘূৰণীয়া কইল থাকে, তাৰ কামনো কি? এই গোটেইখিনি ইণ্ডাক্টেন্সৰ কাম। ধৰি লওঁ, মন কৰোঁ ৰেজিষ্টেন্স, কেপাচিটেন্স এণ্ড ইণ্ডাক্টেন্স, ই ৰোধ কৰে আৰু ই টাইমাৰ, ই ফিল্টাৰেশ্যনৰ কাম কৰে আৰু ই ইণ্ডাকশ্যনৰ কাম কৰে। তিনিওটাৰ তিনি প্ৰকাৰ কাম কৰে। ইয়াৰ পৰাই আমি এই যিখন পেচিভ ক্ৰছঅভাৰ, ইয়াৰ পৰা আমি হাই জেড এণ্ড ল' জেড আমি ছেপাৰেট কৰিব পাৰোঁ। এইখিনি কথা জানিলে অকল পেচিভ ক্ৰছঅভাৰখন বুলিয়ে নহয়, ইকুৱেলাইজাৰখন আৰু লগতে কনচোলত থকা যিখিনি ইকুৱেলাইজাৰ ছেকশ্যন আছে, ইয়াৰ গোটেইখিনি ফ্ৰিকুৱেঞ্চি কেনেকৈ অচিলেশ্যন হৈছে, এই অচিলেশ্যন বিষয়ে আমি ধুনীয়াকৈ জানিব পাৰিম। এতিয়া পুনতে যদি আমি ৰেজিষ্টেন্সলৈ সোমাই যাওঁ, তেন্তে ইয়াত আমি ইম্পিডেঞ্চ বিচাৰিব লাগিব। এই ইম্পিডেঞ্চনো কি? চ'ৰ্চৰ পৰা লোডৰলৈকে গৈ পাওঁতে এটা মাধ্যম লাগে, আৰু সেই মাধ্যমটোৱে হৈছে ইম্পিডেঞ্চ। এই ইম্পিডেঞ্চ কিমান, অৰ্থাৎ ৰোধ শক্তি কিমান, এই অংকটোৱে হৈছে অহমছ। এই ৰেজিষ্টৰবোৰ, ইহঁতৰ নিজা অহমছ আছে। ইলেক্ট্ৰিকেল ৱায়াৰবিলাক, ইয়াৰো নিৰ্দিষ্ট ইম্পিডেঞ্চ আছে। নিৰ্দিষ্ট বুলিলে ভুল হ'ব, লোড অনুযায়ী ৱায়াৰডাল কিমান পাতল, কিমান শকত। মাইক্ৰফোনৰ ৱায়াৰডাল, ইয়াৰো ইম্পিডেঞ্চ আছে। পেচিভ ক্ৰছঅভাৰৰ যিটো কইল, ইয়াৰো ইম্পিডেঞ্চ আছে। ঠিক তেনেকৈ মাইক্ৰফোনৰ কাৰ্টিজ, তাৰো ইম্পিডেঞ্চ থাকে। স্পীকাৰ কইল, ডাইফ্ৰাম কইল, তাৰো নিজাকৈ এটা ইম্পিডেঞ্চ থাকে। অকল সেয়ে নহয়, পাৱাৰ এম্প্লিফায়াৰ, স্পীকাৰলৈ যিটো লাইন যায়, মুঠৰ ওপৰত পাৱাৰ এম্প্লিফায়াৰৰ পৰা যিটো অডিঅ' ইলেক্ট্ৰিচিটি আউটপুট হয় স্পীকাৰৰ বাবে, তাৰো নিজা ইম্পিডেঞ্চ আছে, একেবাৰে ল'। সেই ইম্পিডেঞ্চে স্পীকাৰ ইম্পিডেঞ্চক, সেই এম্প্লিফায়াৰ ইম্পিডেঞ্চে স্পীকাৰৰ ইম্পিডেঞ্চক ডিভাইড কৰিলে তাতে আমি ডেম্পিং ফেক্টৰটো হিচাপটো পাই যাওঁ। বাৰু আমি ডেম্পিং ফেক্টৰৰ বিষয়লৈ বহু পলমকৈ আলোচনা কৰিব লাগিব। পৰৱৰ্তী ভিডিঅ'টো ইম্পিডেঞ্চক লৈ পেলাই মুকলিকৈ আলোচনা কৰিম। তেতিয়ালৈকে অপেক্ষা কৰক, আৰু পৰৱৰ্তী আহিবলগীয়া ভাল ভাল ভিডিঅ'বোৰ পাবৰ কাৰণে, সহজে পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।